কিন্তু NDA এৰিছে বুলি মই আজিৰ দিনত ক'ব নোৱাৰে। ইহঁতে NDAতে আছে, যেন হওক ইহঁতে কি গেম খেলিছে ইহঁতৰ কথা, ইউপিপিএলৰ কথা। প্ৰমোদ বড়োৱে NDA টিম হিচাপে ৰাজ্যসভা MP পাইছে, এতিয়াও দিছপুৰত NDA হিচাপে ইহঁতে আছে, দিল্লীতো NDA হিচাপে আছে। এতিয়া আসাম এছেম্বলিত এইবাৰ যিটো নিৰ্বাচন হ'ব, ইয়াত NDA লগত নাই বুলি কোৱাটো এইটো মিনিংলেছ। এইবিলাক আমাক বুজাব নালাগে, আমি বুজি পাই। ইমান ৰাইজৰ ওচৰত মিছা কথা কৈ লাভ নাই। দিল্লীত এতিয়াও NDA লগত একেলগে আছে, দিছপুৰতো আছে, কিন্তু BTCত আমাৰ লগত নাই। গেম প্লেনিং কৰিছে সিহঁতে যে গেম খেলিব বিচাৰিছে। গেম আমাক কি গেম কৰিব, গেম কৰিছে, কৰিব পাৰিছে বুলি সিহঁতে ভাবি আছে। আমি গেম খেলিব পাৰিছে এইটো ভাবি আছে, কিন্তু আমি বুজি পাই, আমি চব বুজি। মই কোকৰাঝাৰৰ আমাৰ এই পকিৰাগ্ৰাম অঞ্চলৰ ইছলাম ধৰ্মীয় লোকসকলৰ লগত একেলগে ইফতাৰ পাৰ্টি কৰিছে। আৰু আপোনালোকে বহুত বছৰৰ পৰা দেখি আছে, মই ইছলাম ধৰ্মীয় লোকসকলৰ লগত ইফতাৰ পাৰ্টি কৰা এইটো মোৰ কাৰণে নতুন নহয়। বহুত বছৰৰ পৰা মই এনেকুৱা ইছলাম ধৰ্মীয় লোকসকলৰ লগত একেলগে ইফতাৰ পাৰ্টি কৰি আহিছোঁ। তো আমি BPF দল হিচাপে সকলো ধৰ্মীয় লোকসকলৰ লগত একেলগে আমি আলোচনা কৰোঁ, একেলগে আমি থাকোঁ, আৰু সকলোকে সমানে সন্মান দি পেলাই আমি দল হিচাপে কাম কৰি আহিছোঁ আৰু সন্মান দিব। হিন্দু হওক, মুছলিম হওক, খ্ৰীষ্টান হওক বা বৌদ্ধিষ্ট হওক, জৈন হওক, সকলোকে সমানে আমি সন্মান দি পেলাই আমি কাম কৰি আহিছোঁ আৰু কাম কৰি যাম। আৰু আচল কথাটো হ'ল এতিয়া আমাৰ BPF দলৰ পৰা অতি সোনকালে আমি এই কেণ্ডিডেটটো আমি ঠিক কৰিম। 20 তাৰিখৰ ভিতৰত আপোনালোকে শুনিবলৈ পাব আমি কোনটো সমষ্টিত কোন কেণ্ডিডেট হ'ব, সেইটো আমি অতি সোনকালে ফাইনেল কৰিব। আৰু কথাটো হ'ল এতিয়া NDA হিচাপে আমি BPF দলে কিমানটা চিট পাব আজিৰ দিনত মই কনফাৰ্ম বুলি কোৱাটো অলপ দিগদাৰ হৈ আছে। মই PMB মিটিং বহিব 20 তাৰিখত, 20 তাৰিখতে সকলো কথা গম পাব, আৰু 20 তাৰিখতে ফাইনেল কেণ্ডিডেটটো আমি ডিক্লেয়াৰ দিব। চবৰ লগত ৰাইজ আছে, আপোনাৰ লগতো ৰাইজ আছে। ভাবি আছে নেকি আপোনাৰ লগত কোনো মানুহ নাই? চবৰ লগত আছে, চবৰ লগত ছাপৰ্টাৰ আছে। টিকেট বিচাৰাটো চবেই বিচাৰিব পাৰে। এইটো PMB বডিয়ে ডিচিশ্যন ল'ব, কোন পাব, কোন সমষ্টিত কোন পাব নাপাব, এইটো পিছত PMBয়ে ডিচিশ্যন ল'ব। আৰু এই ইফতাৰ পাৰ্টিত আমাৰ হাগ্ৰামা মহলাৰী ছাৰ ইতিমধ্যে আহিছে আমাৰ ইফতাৰ পাৰ্টিত সহযোগ কৰিছে। তাৰ কাৰণে আমি যে মই বিশেষকৈ ফকিৰাগ্ৰামবাসী ৰাইজ হিচাপে হাগ্ৰামা মহলাৰী ছাৰক মই ধন্যবাদ যাচিছোঁ আজি এই ইফতাৰ পাৰ্টিত অহাৰ কাৰণে। আৰু এই ইফতাৰ পাৰ্টিৰ লগত সংগতি ৰাখি আমাৰ ইয়াত মানে সকলো জাতি জনগোষ্ঠীৰ ধৰ্মৰ মানুহক আজি এই গ্ৰেণ্ড ইফতাৰ পাৰ্টিত মাতা হৈছে আৰু সকলোৱে আহিছে। আৰু এই ইফতাৰ পাৰ্টিটোৱে আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতিৰ এটা আমাৰ সাতাম পুৰুষীয়া যি ভাতৃত্ববোধৰ যিটো মানে আমাৰ বন্ধন, এই বন্ধনৰ এটা মানে আজি ইয়াত মানে দেখিবলৈ পোৱা গৈছে। সকলো ধৰ্মৰ মানুহ আহি ইয়াত সহযোগ কৰিছে। ইফতাৰ পাৰ্টিৰ লগতে এতিয়া নিৰ্বাচনো আহি গ'ল, যিহেতু MCC পৰিলে মডেল কোড কণ্ডাক্ট, ইয়াত কিবা থাকিব নেকি এনে উদ্দেশ্য? হয়, ইতিমধ্যে MCC পৰিছে, মডেল কোড কণ্ডাক্ট ইতিমধ্যে ষ্টাৰ্ট হৈছে। আৰু আমি BPF দল হিচাপে আমাৰ হাইকমাণ্ডৰ নিৰ্দেশ মৰ্মে আমাৰ যাৱতীয় প্ৰস্তুতি চলি আছে। আৰু ইতিমধ্যে আমি 100% বিশ্বাসী, আমি BTADত বিশেষকৈ 15টা চিটৰ ভিতৰত আমি 100% 15টা চিট জয়ী হ'ম বুলি আমি 100% বিশ্বাসী হৈ আছোঁ।